শাওন মাহত সকলোৰে প্ৰিয় দেৱতা মহাদেৱৰ আশীৰ্বাদ বা কৃপা আপোনালোকে কেনেকৈ লাভ কৰিব। বিশেষ 5টা নিয়মেৰে মহাদেৱৰ পূজা কৰিলে আপোনালোকে সকলোৱে মহাদেৱৰ কৃপা বা আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ব। বিশেষ 5টা নিয়ম জানিবলৈ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব। 17 জুলাইৰ পৰা আৰম্ভ হৈছে শাওন মাহ। 72 বছৰ পাছত এইবাৰৰ শাওন বিশেষ। হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ বাবে শাওন মাহ অতি পবিত্ৰ মাহ। এই মাহতেই শিৱক আৰাধনা কৰে প্ৰতিজন ভক্তই। শাস্ত্ৰ অনুসৰি শাওন মাহ বিবাহিতা মহিলাৰ বাবেও বিশেষ মহত্বপূৰ্ণ মাহ। এই সময়ত বিবাহিতা মহিলাই কেইটামান নিয়ম মানি চলিলে সংসাৰ সুখৰ হয়। পৰিয়ালত কোনো অশান্তি বা দুৰ্ভাগ্য নাহে বুলি জ্যোতিষশাস্ত্ৰই দাবী কৰে। কিন্তু কি নিয়ম মানি চলিব লাগে এগৰাকী মহিলাই? 1 নম্বৰতে শাওনৰ বিশেষ পূজা। শিৱৰ প্ৰিয় মাহ শাওন। প্ৰতিদিনে মহাদেৱৰ পূজা কৰিলে আশীৰ্বাদ লাভ কৰিব। বিবাহিতা মহিলাই এই সময়ত প্ৰতিদিনে ঘৰত শিৱলিংগত পূজা আগবঢ়াওক। মহাদেৱ আৰু পাৰ্বতীৰ পূজা কৰক। লগতে শিৱ মন্ত্ৰ পাঠ কৰক। 2 নম্বৰ সঠিক পদ্ধতিৰে পূজা কৰক। শাওন মাহত বিবাহিতা মহিলাসকলে সঠিক পদ্ধতি মানি মহাদেৱক আৰাধনা কৰিলে তেওঁলোকৰ ঘৰলৈ সুখ শান্তি আহে। স্বামীৰ সুখ সৌভাগ্য বৃদ্ধি পায়। স্বামীৰ উজ্জ্বল ভৱিষ্যতৰ বাবে শাওন মাহৰ সোমবাৰসমূহ বিবাহিতা মহিলাসকলে পুৱা টোপনিৰ পৰা উঠি গা ধুই শিৱ মন্দিৰলৈ যাব লাগে। তাতে গাখীৰ, ঘি, গংগাজল আৰু মৌ মিহলাই বেলপাত দি শিৱলিংগক অভিষেক কৰিব লাগে। এই মিশ্ৰণক পঞ্চমিত্ৰ বুলি কোৱা হয়। বিবাহিতা মহিলাসকলে এই নিয়ম মানি চলিলে বহুত ভাল। দুগ্ধজাত সামগ্ৰী, ফল তথা সম্পূৰ্ণ নিৰামিষ আহাৰ গ্ৰহণ কৰাটো শুভ। 3 নম্বৰ মংগলা গৌৰ ব্ৰত। শাওন মাহৰ মংগলবাৰ কেইটাত মংগলা গৌৰ ব্ৰত পালন কৰা হয়। এই ব্ৰত বিবাহিতা মহিলাসকলে পালন কৰিলে অত্যন্ত শুভ। এই দিন উপবাস থাকি অইন কোনো বিবাহিতা মহিলাক প্ৰসাদ সামগ্ৰী উপহাৰ দিব পাৰে। ইয়াৰ উপৰিও বিবাহিতা মহিলাই হাতত মেহেন্দি লগাব পাৰে। স্বামীৰ মংগল কামনা কৰি এই ব্ৰত ৰাখিব পাৰে। 4 নম্বৰ শিৱলিংগৰ বিধি। শাস্ত্ৰ অনুসৰি বিবাহিতা মহিলাসকলে শিৱলিংগ স্পৰ্শ কৰা উচিত। শাওন মাহত আমিষ আহাৰ, পিঁয়াজ, ৰহুন, কেঁচা গাখীৰ বৰ্জন কৰাটো উচিত। 5 নম্বৰ দৰিদ্ৰ সেৱা। শাওন মাহত দৰিদ্ৰক সেৱা কৰিলে মহাদেৱৰ আশীৰ্বাদ লাভ কৰিব পাৰি। এই সময়ত অভাৱীসকলৰ মুখত খাদ্য তুলি দিয়ক। সামাজিক কাম-কাজত আত্মনিয়োগ কৰিলে আপোনাৰ সংসাৰ সুখ সমৃদ্ধি ভৰি পৰিব। ভিডিঅ'টো চাই যদি ভাল লাগিছে ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰি লগতে শ্বেয়াৰ কৰি দিব। নতুন বন্ধু বান্ধৱীসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।